সেয়া আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ আজি ইম্পৰ্টেণ্ট ডেট আৰু ডেইজ জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে অৰ্থাৎ প্ৰয়োজনীয় দিন আৰু দিৱস জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে আছে ইয়াত আমি পোনপ্ৰথমে যদি চাব যাওঁ জানুৱাৰী মাহৰ ইম্পৰ্টেণ্ট ডেট আৰু ডেইজ ইয়াৰ বাবে মই পোনপ্ৰথমতে নেটৰ পৰা কিছু ডাটা সংগ্ৰহ কৰিছিলোঁ আৰু তাৰ পাছত মই নিয়মীয়া বাৰ্তাৰ পৰা প্ৰতিদিনে এটা সুপ্ৰভাত নামৰ প্ৰতিবেদনত লিখা সকলোবোৰ আজিৰ দিনটোত কি আছিলে কি নাছিল গোটেইখিনি বস্তু মই পেপাৰ কাটিং কৰি 1 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে ৰাখি থৈছিলোঁ এতিয়া আমি যদি জানুৱাৰী মাহলৈকে চাওঁ তাত আমি পোনপ্ৰথমে আমি যদি চাবলৈ যাওঁ ইম্পৰ্টেণ্ট ডেটছৰ ভিতৰত আমি ধৰিব পাৰোঁ যে প্ৰবাসী ভাৰতীয় দিৱসটো কেতিয়া পালন কৰা হৈছিলে ইয়াৰ মূল উদ্দেশ্য কি ইয়াৰ থিম কি সেইখিনি আমি চাব লাগিব তাৰ লগে লগে যদি আৰু এটা ইম্পৰ্টেণ্ট ডেট চাব যাওঁ সেইটো হৈছে 17 জানুৱাৰী শিল্পী দিৱস এবাৰ শিল্পী দিৱস কাক বঁটা প্ৰদান কৰা হৈছিল শিল্পী দিৱস কিয় পালন কৰা হয় কাৰ নামত পালন কৰা হয় আদি সকলোবোৰ চাব লাগিব তাৰ লগে লগে আৰু এটা ইম্পৰ্টেণ্ট ডেট আহিব 25 জানুৱাৰী ৰাষ্ট্ৰীয় ভোটাৰ দিৱস